নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰলৈ আগবাঢ়িলোঁ। বন্ধুসকল, কি খবৰ? ভালনে? নিশ্চয় ভালে চাগে। আশা কৰোঁ আপোনালোকক ভগৱানে ভালে কুশলে ৰাখক, সুস্থ সবল কৰি ৰাখক। বন্ধুসকল, আজি ভিডিঅ'টোৰ টপিকটো এনেকুৱা ধৰণৰ, মানে আমি যেতিয়া ফাৰ্মত লোকেল মুৰ্গী আমি যেতিয়া ভৰাম, আমি কোনটো সময়ত সেই মুৰ্গীবিলাকক আমি পালন কৰিলে আমি বেছি লাভজনক হ'ম, তাৰ বিষয়ে কিছু কথা আজি মই এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ আগত অৱগত কৰিম। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, যেতিয়া আমি ফাৰ্ম কৰি থাকোঁ, অৰ্থাৎ মুৰ্গী ফাৰ্ম, এই সময়ছোৱাত বৰ্তমান সময়ছোৱাত আমি যিবিলাক মুৰ্গীক আমি ফিড কিনি আনি খুৱাওঁ, সেই ফিডবিলাকৰ দামবিলাক দিনক দিনে বাঢ়ি গৈ আছে, কমা নাই কোনো কাৰণত। আজি যদি 1 টকা বাঢ়িছে, কালিলৈ 2 টকা বাঢ়িছে, তেনেদৰে দামবিলাক বাঢ়ি গৈ আছে। বন্ধুসকল, যদি এনেদৰে মুৰ্গীবিলাকৰ দানাবিলাকৰ দাম বাঢ়ি গৈ থাকে, সেই দানাবিলাক যদি আমি মুৰ্গীবিলাকক খুৱাওঁ, তেনেহ'লে যদি মুৰ্গীবিলাকৰ দামটো কমি থাকে, তেনেহ'লে আমি কেনেদৰে লাভজনক হ'ম? বন্ধুসকল, নিশ্চয় আমি লোকচানৰ ফালে যাব লাগিব। গতিকে আমি এটা সময় আছে, কোনটো সময়ত আমি যদি মুৰ্গী ফাৰ্মবিলাক কৰোঁ, মানে যেতিয়া আমি লোকেল মুৰ্গী ফাৰ্মিং কৰিম, লোকেল মুৰ্গীবিলাক আমাৰ ব্ৰডিঙৰ পৰা বিক্ৰী কৰিব পৰা সময়লৈকে আমাৰ 3 মাহ 3.5 মাহ সময় লাগে। আমি এই 3 মাহ 3.5 মাহ সময়টো মেকআপ কৰি কোনটো সময়ত আমি মুৰ্গী পোৱালিবিলাক ফাৰ্মত ভৰালে আমি বিক্ৰী কৰা সময়ত আমি অধিক বেছি দাম পাম, তাৰে কথা মই আপোনালোকৰ আগত কিছু দাঙি ধৰিম। চাওক বন্ধুসকল, এতিয়া বৰ্তমান চলি আছে আগষ্ট মাহ। আমি যদি জানুৱাৰী মাহত মুৰ্গী পোৱালি ফাৰ্মত ব্ৰডিং কৰোঁ, তেতিয়া আমি সেই জানুৱাৰী মাহত মুৰ্গী পোৱালি ভৰালে আমি আপোনাৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, আমি এপ্ৰিল মানত মুৰ্গীবিলাক বিকিবলৈ সময় হ'ব। সেই সময়ছোৱাত কি হয়, মুৰ্গীবিলাকৰ দাম বাঢ়ে। কাৰণ যেতিয়া জানুৱাৰী সোমায়, জানুৱাৰী মাহত আপোনাৰ ঠাণ্ডা পৰে, ঠাণ্ডা পৰাৰ লগে লগে মুৰ্গীবিলাকৰ বেমাৰ আৰম্ভ হ'বলৈ ধৰে। আৰু যিমান গাঁৱত মুৰ্গীবিলাক মানে মানুহে সচৰাচৰ পুহি থাকে, সেই মুৰ্গীবিলাকক বেমাৰে আক্ৰমণ কৰে। অৰ্থাৎ গাঁৱলীয়া মানুহবিলাকে মেডিচিন একো ইউজ নকৰে, গতিকে ভেকচিনেশ্যনটো নকৰেই। গতিকে মেডিচিন একো ইউজ নকৰাৰ কাৰণত মুৰ্গীবিলাক যেতিয়া মৰি যায়, তেতিয়া মাৰ্কেটত কি হয়, মুৰ্গীবিলাকৰ পৰিমাণটো কমি যায়, তেতিয়া মুৰ্গীবিলাকৰ দামটো বাঢ়ি যায়। বন্ধুসকল, আমি সেই সময়ছোৱালৈ আমি মুৰ্গীবিলাকক আমি ফাৰ্মত ডাঙৰ দীঘল কৰি বিকিব পৰা কৰিব লাগিব। গতিকে আমি জানুৱাৰী মাহত যদি মুৰ্গী পোৱালিবিলাক আমি ফাৰ্মত ভৰাওঁ, তেতিয়া আমি এপ্ৰিল মাহত বেচিবলৈ আমি পাৰিম। এটা কথা বন্ধুসকল, যেতিয়া আমি জানুৱাৰী মাহত মুৰ্গী পোৱালিবিলাক ফাৰ্মত ভৰাম, কিন্তু ফুল ৰিস্ক থাকে, কাৰণ বহুত ঠাণ্ডা পৰে। কাৰণ জানুৱাৰী মাহতে বেছি ঠাণ্ডা পৰে। গতিকে জানুৱাৰী মাহত আমি যদি মুৰ্গী পোৱালিবিলাকক ফাৰ্মত আনো, ব্ৰডিংটো ভালকৈ কৰিব লাগিব, যাতে কোনো কাৰণত ঠাণ্ডা নাপায় আৰু যাতে বেমাৰ আজাৰে এটেক কৰিব নোৱাৰে। আমি প্ৰটেকশ্যন ব্যৱহাৰ কৰিব লাগিব। আমি ফাৰ্মৰ সন্মুখত যেনে কোনো ধৰণৰ মানুহ বাহিৰৰ পৰা ফাৰ্মত সোমাব নোৱাৰে, আৰু যদি আমিও আহোঁ বাহিৰৰ পৰা, আমি যাতে চেনিটাইজ কৰি আহোঁ ভৰি হাত ভালদৰে। তেনেকুৱা ধৰণৰ আমি কিছুমান কথা লক্ষ্য কৰিব লাগিব। সেই কাৰণবশতে কিছুমান মানে ফাৰ্মত কি হয়, ঠাণ্ডা দিনত বেলেগৰ পৰা যেতিয়া মানুহ ফাৰ্মলৈ আহে, চাবলৈ আহে, কোনোবা গাঁৱৰ মানুহ চাবলৈ আহে, কোনোবা বেপাৰী আহে, বিভিন্ন ধৰণৰ মানুহ অহাৰ ফলত সিহঁতৰ কাপোৰত, গাত বা ভৰিত বিভিন্ন ধৰণৰ বেক্টেৰিয়া গুচি আহে। সেই বেক্টেৰিয়াৰ ফলতে কি হয়, ফাৰ্মত বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে। গতিকে আমি এইখিনি ছেফটি হৈ থাকিব লাগিব। বন্ধুসকল, এনেকুৱা ধৰণৰ যদি আমি নিয়ম মানি চলোঁ বা আমি এনেকুৱা ধৰণৰ ছেফটি হৈ থাকোঁ, তেতিয়া ফাৰ্মত বেমাৰ আজাৰে এটেক কৰিব নোৱাৰে। আৰু আমি ভেকচিনসমূহ, যিকেইটা আমি ভেকচিন ফাৰ্মত কৰিব লাগে মুৰ্গীবিলাকক, সম্পূৰ্ণ 3টা ভেকচিন আমি টাইমমতে কৰিব লাগিব। আৰু আমি মাজে মাজে এণ্টিবায়'টিক দি থাকিব লাগিব। আৰু মুৰ্গীবিলাকক আমি ভাল ফিড দিব লাগিব, যাতে গ্ৰোথটো সোনকালে ভালদৰে গ্ৰোথটো আহে। বন্ধুসকল, এইখিনিতে এটা কথা কওঁ, আমি যেতিয়া এপ্ৰিল মাহত মুৰ্গীবিলাক বেচিম বা বিক্ৰী কৰিম, তেতিয়া মুৰ্গীবিলাকৰ ৰেটটো আমি অধিক পাওঁ। কাৰণ সেইখিনি সময়ত মুৰ্গীবিলাক বজাৰত কমি যায়, গতিকে দামটো বাঢ়ি যায়। যদি আমি এইখিনি সময়ত ফাৰ্মত মুৰ্গীবিলাক ৰাখিব পাৰোঁ, তেতিয়া আমি অধিক পইচা পাম। বন্ধুসকল, গতিকে আপোনালোকেও ফাৰ্মত জানুৱাৰী মাহত মুৰ্গী ভৰাবৰ কাৰণে আপোনালোকে প্ৰস্তুত হৈ ৰাখক। সেইখিনি সময়ত যদি মুৰ্গী ভৰায়, তেতিয়া আপোনালোকে এপ্ৰিল মাহত বেচিবলৈ হ'লে
অধিক লাভজনক হ'ব। চ' বন্ধুসকল ময়ো তেনেকুৱা প্ৰচেষ্টা কৰি আছোঁ। বৰ্তমান মোৰ ফাৰ্মখন এইখনেই, বৰ্তমান মুৰ্গী আছে, মই কমকৈ ৰাখি আছোঁ এতিয়া, কাৰণ এতিয়া ফিডৰ দাম বহুত, গতিকে লাভজনক বহুত কম হয়। গতিকে মই ভাবি আছোঁ যে জানুৱাৰী মাহত যদি পোৱালি সোমোৱাই দিওঁ, এপ্ৰিল মাহত বিকিলে মই অলপ বেছি লাভজনক হ'ম, কাৰণ দামটো তেতিয়া 400ৰ পৰা 450 টকা 500 টকালৈকে হৈ যায় মুৰ্গী। কিন্তু এতিয়া আগষ্ট মাহত বৰ্তমান বজাৰ ৰেট 290 টকা 300 টকা, তাৰ ওপৰত কোনো কাৰণত যোৱা নাই। গতিকে চাওক বন্ধুসকল, 300 টকা ক'ত, 450 টকা অৰ্থাৎ 500 টকা ক'ত। চাওক বন্ধুসকল, নানা দাম একেই, আমি যিখিনি কমৰ কৰিম সেইখিনিও একেই, মেডিচিন একেই, সকলোবিলাক একেই, কিন্তু ৰেটটো তেতিয়া চাওক ৰেট আৰু এতিয়া ৰেট চাওক। গতিকে লাভজনক কিমান হ'ব আপোনালোকে চিন্তা কৰি চাওক। গতিকে বন্ধুসকল, সেইকাৰণে মই আপোনালোকক এই ভিডিঅ' বনালোঁ যে আপোনালোকেও জানুৱাৰী মাহত ফাৰ্মত মুৰ্গী ভৰাবৰ কাৰণে প্ৰস্তুত হৈ থাকক। সেই সময়ছোৱাত যদি মুৰ্গীবিলাক ভৰায় আৰু এপ্ৰিলত যদি বেচে, তেতিয়াহ'লে আমি ফাৰ্মাৰবিলাকে দুটকা পইচা বেছিকৈ পাম। চ' বন্ধুসকল, এই কথাখিনি মই ভাবিছোঁ, গতিকে আপোনালোকেও এই কথাখিনি এই ভিডিঅ'ৰ যোগে দাঙি ধৰিলোঁ। চ' বন্ধুসকল, যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ।